हेलो फ्रेंड्स আপোনালোকক যদি ইনষ্টাগ্ৰামত ফ্ৰী ফলোৱাৰ্ছ লাগে আনলিমিটেড আপোনালোকৰ মৰ্জি মতে 1k 100k যিমান লাগে তেতিয়া হলে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাওক আপোনালোকক ডেসক্ৰিপচনত এটা লিংক দিম তাত প্ৰেছ কৰিলে আপোনালোকৰ এনেকা এটা ইন্টাৰফেস ওপেন হ'ব তাৰ ওপৰত লিখা থাকিব গিৰিজ তাত আপোনালোকে প্ৰেছ কৰিলে এনেকা এটা ইন্টাৰফেস আহিব তাত আপোনালোকৰ ফেক ইনষ্টাগ্ৰাম আইডি দি পেলাই লগইন কৰিব फेक দি পেলাই লগইন কৰিব ৰিয়েল ইনষ্টাগ্ৰাম আইডি নিদিব এড মই কৈ লওঁ আপোনালোকে এটো স্কিপ নকৰিব ভিডিওটো আপোনালোকক প্ৰুফ দেখাই আছো যদি স্কিপ কৰা বুজি নাপাব ইয়াত আপোনালোকৰ জিমেইলত এটা কোড যাব আপোনালোকক গ্ৰীন অপশনটোত প্ৰেছ কৰিলে কোড এটা যাব জিমেইলত মই এতিয়া জিমেইলৰ পৰা কোডটো কপি কৰি লওঁ এনেকা এটা কোড আহিব আপোনালোকে ইয়াৰ পৰা এনেকা কপি কৰি ল'ব কপি পেক কৰি পেলাই আপোনালোকে এই ৱেবসাইটটোত পেষ্ট কৰি দিব সিধা মই কৰি লওঁ আপোনালোকৰ লগইন হৈ গলে এনেকা ইন্টাৰফেস ওপেন হ'ব ইয়াত আপোনালোকৰ লিখা আছে ফলো লাইক কমেন্ট ভিউজ আপোনালোকক যি লাগে ইয়াৰ পৰা ল'ব পাৰে মোক এতিয়া লাগে ফলোৱাৰ্ছ সেইকাৰণে ওপৰত 150টা ফলোৱাৰ্ছ লিখা আছে তাত প্ৰেছ কৰো ফলোৱাৰ্ছত প্ৰেছ কৰিলে এনেকা এটা ইন্টাৰফেস আহিব ইয়াত আপোনালোকৰ যোনটো আইডি এতিয়া ফলোৱাৰ্ছ লাগে হেতু আইডি তাত দি দিব এতিয়া মোৰ ৰিয়েল আইডিটো হৈছে এটো মোৰ ৰিয়েল আইডি হয় আপোনালোকক দেখাই লওঁ মোৰ কিমান ফলোৱাৰ্ছ আছে এতিয়া এবাৰ ৰিফ্ৰেছ কৰি লওঁ এটো মোৰ ৰিয়েল আইডি চাই হয় এটা ফলোৱাৰ্ছ আছে আপোনালোকক প্ৰুফ দেখুৱাই দিছো ইয়াত এতিয়া ৰিয়েল আইডিটো মাৰি দিওঁ ৰিয়েল আইডিটো দিয়াৰ পাছত ষ্টাৰ্ট অপচন আহিব তাত প্ৰেছ কৰাৰ লগে লগে আপোনাৰ এনেকা ইন্টাৰফেসটো হৈ যাব তাত আপোনালোকক টাইমিং দেখাব এই টাইমিংটোৰ ভিতৰত আপোনালোকক 15টা ফলোৱাৰ্ছ সেন্ড কৰি দিব তাৰপিছত যেতিয়া আকৌ টাইমিংটো শেষ হ'ব 2 মিনিটৰ পাছত আকৌ আপোনালোকে ফলোৱাৰ্ছ ল'ব পাৰিব 15টা কৰি আপোনালোকৰ যিমান মৰ্জি ল'ব পাৰে এ দেখিলে মোৰ ফলোৱাৰ্ছ আহি গ'ল লগে লগে 14টা 1401 ফলোৱাৰ্ছ আছিল এতিয়া 416 ফলোৱাৰ্ছ হৈ গ'ল কিমান জলদি ফলোৱাৰ্ছ আহিছে দেখিব পাৰিছে চাই লওক সব ৰিয়েল ফলোৱাৰ্ছ সব এক্টিভ ফলোৱাৰ্ছ হয় আপোনালোকক যদি ফলোৱাৰ্ছ লাগে তেতিয়া হলে ডেসক্ৰিপচনত লিংকটো আছে তাত প্ৰেছ কৰিব আৰু আপোনালোকে যোনটো ব্ৰাউজাৰ ইউজ কৰি আছে তাত ওপেন হ'ব সিধা আপোনালোকে তাপা মই যেনেকা দেখাইছো তেনেকা কৰি গলে হৈছে একো প্ৰবলেম নহব চাই ল'ব পাৰিছে সব ৰিয়েল ফলোৱাৰ্ছ হয় ইয়াত টাইম শেষ হোৱাই নাই ফলোৱাৰ্ছ দিয়ে দিলে লগে লগে মিনিটো নালাগিলে ফলোৱাৰ্ছ দিব কাৰণে আপোনালোকে এনেকৈ কাউকে ফলো নকৰা কৰি আপোনালোকৰ ফলোৱাৰ্ছ বঢ়াব পাৰিব
এই টাইমিংটো চেছ হোৱাৰ পিছত আপোনালোকে আকৌ ফলোৱাৰ্ছ ল'ব পাৰিব আপোনালোকৰ যিমান মৰ্জি হয় আপোনালোকে যদি ভাবে এদিনত 1K কৰোঁ 100K কৰোঁ তেতিয়াহ'লে কৰিব পাৰে আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব